দুটা অংক বিশিষ্ট সংখ্যাৰ কিমানটা 3ৰে বিভাজ্য সুধিছে 3ৰে বিভাজ্য দুটা অংক বিশিষ্ট সংখ্যাসমূহ আমি জানো 12 15 18 up to 99 লৈকে গৈছে এটো সমান্তৰ প্ৰকৃতিত আছে প্ৰথম পদটো কিমান দিছে 12 সাধাৰণ উত্তৰ 3 a n তাৰ মানে n টাৰ্মটো কিমান দিছে 99 ফৰ্মুলাত পুট কৰি দিলা a n = a + n - 1 * d n ৰ জেগাত গুটেকিটা ভ্যালু পুট কৰি দিলা 87 = n - 1 * 3 n - 1 = 87/3 = তোমালোকৰ কি ভ্যালু পাইছা 29 সো এই ইকুৱেশ্যনটো সলভ কৰিলে কি হ'ব আমাৰ n - 1 = 29 ইকুৱেশ্যনটো তোমাৰ সলভ কৰিলে কি হ'ব প্ৰথম পদ 12 দিছে সাধাৰণ উত্তৰ 3 আৰু যেটো লাষ্ট টাৰ্ম হেতু n টাৰ্ম বুলি আমি লেট কৰি লৈছিলো n = 99 সো এটো আমাৰ সলভ কৰিলে হ'ব n - 1 = 29 ইমপ্লাইজ দি লিখা কি হ'ব n = 29 + 1 হৈ যাব তাৰ মানে -1 টো হিটো সাইডে কি হৈ যাব আমাৰ ট্ৰান্সফাৰ হৈ যাব ঠিক আছে এটো চাই লও আহা কি হয় n = 29 + 1 হৈ গৈছে 30 হৈ গৈছে সো 3ৰে বিভাজ্য দুটা অংকযুক্ত সংখ্যা কেটা আছে টোটাল 30 টা আছে নেক্সট আমি আৰু এটা কোৱেশ্চন চাও আহাচোন 1000 টকা বছৰি 8% সৰল সুতৰ হাৰত বিনিয়োগ কৰা হ'ল প্ৰতি বছৰৰ অন্তত সুত কিমান হ'ব গণনা কৰা সুতৰ এই পৰিমাণসমূহে এটা সমান্তৰ প্ৰগতি গঠন কৰে নে সুধিছে আৰু যদি কৰে এই তথ্যখিনিৰ সহায়ত 30 বছৰৰ অন্তত সুতৰ পৰিমাণ নিৰ্ণয় কৰিবলৈ কৈছে তো তোমালোকে দি দিব লাগিব বছৰি চোৱা কিমান পাৰ্চেন্ট দিছে ৰেট অফ ইন্টাৰেষ্ট প্ৰিন্সিপাল ভ্যালু আজি এটা ইন্টাৰেষ্টিং বস্তু শিকিম যেতিয়া তোমাৰ প্ৰিন্সিপাল ভ্যালু দিয়া থাকিব টাইম দিয়া থাকিব আৰু ৰেট অফ ইন্টাৰেষ্ট দিয়া থাকিব সৰল সুতটো কেনেদৰে নিৰ্ণয় কৰা হয় অতি সহজ পদ্ধতি এটা আমি তোমালোকক আজি মোৰ ফালৰ পৰা শিকাই দিম ঠিক আছে আমি চাও পুতেকে দেউতাকক কৈছে পিতাই তুমি ৰবা তোমাৰ বয়সক এশৰে হৰণ কৰিলে মই হওঁ চোৱা ইয়াত কি হৈছে p মানে কি তেনেকে তোমালোকে মনত ৰাখি লবা আৰু i মানে মই ঠিক আছে পিতাই p তুমি t ৰবা r divided by 100 equals to i মানে কি মই ঠিক আছে এই ফৰ্মুলাটো তোমালোকে কেতিয়াও পাহৰি নোযোৱা গতিকে প্ৰথম বছৰৰ অন্তত সুতৰ হাৰ কিমান হ'ব প্ৰথম বছৰৰ অন্তত সুত কিমান হ'ব চোৱা ফৰ্মুলাটোত পুট কৰি দিয়া 1000 * 8 * 1 divided by 100 equals to 80 পাইছে দ্বিতীয় বছৰৰ অন্তত তেনেদৰে পাইছে 160 তৃতীয় বছৰৰ অন্তত কি পাইছে টাইম টু 3 ইয়াৰ্স দিছে সো 1 2 3 এনেকে পুট কৰিছে ঠিক আছে নেক্সট বাৰ একদম লাষ্টত পাইছে কি 240 रुपीस একেদৰে আমি চতুৰ্থ আৰু পঞ্চম আদি বছৰৰ অন্তত সুতৰ হাৰ নিৰ্ণয় কৰিব পাৰোঁ সুত নিৰ্ণয় কৰিব পাৰোঁ গতিকে প্ৰথম দ্বিতীয় তৃতীয় বছৰৰ অন্তত সুত হ'ব কিমান হ'ব ক্ৰমাগতভাৱে আমি পাই গলো 80 160 240 আপ টু গৈ থাকিব ইয়াত উচ্চৰশ্ৰী পদৰ পাৰ্থক্য 80 অৰ্থাৎ d ইকুৱেলছ টু কিমান 80 গতিকে তালিকাখনে এটা ap গঠন কৰে ঠিক আছে তদুপৰি a ইকুৱেলছ টু 80 এটা 30 বছৰ অন্তত সুতৰ পৰিমাণ নিৰ্ণয় কৰিবলৈ a 30 নিৰ্ণয় কৰিব লাগিব ফৰ্মুলাত পুট কৰি দিছে চোৱা a + n - 1 * d n = 30 হৈছে সাধাৰণ অন্তৰ কিমান সাধাৰণ অন্তৰো 80 সো পুট কৰি দিয়াৰ পিছত কি পাইছে এই ফৰ্মুলাত পুট কৰি দিছে a 30 = কিমান পাইছে 2400 2400 2400 ঠিক আছে তাৰ মানে কিমান পাব 30 বছৰ অন্তত সুত কিহতি কিমান পাব 2400 নেক্সট এটা প্ৰবলেম আমি চাওঁ হা 301 সংখ্যাটো 5 11 17 23 এই সংখ্যাৰ তালিকাখনৰ এটা পদ হ'বনে পৰীক্ষা কৰিবলৈ কৈছে সো ডিফাৰেন্স গিটা উলিয়াইছে 11 - 5 a2 - a1 = 6 a3 - a2 17 - 11 = 6 a4 - a3 23 - 17 = 6 যেহেতু k 1 2 3 ইত্যাদিৰ বাবে ak + 1 - ak ৰ মান সমান গতিকে প্ৰদত্ত সংখ্যাৰ তালিকাখন সমান্তৰ প্ৰগতিত আছে এতিয়া a = চোৱা লিখিলোৱা 5 প্ৰথম পদ d = সাধাৰণ অন্তৰ মই কৈছিলোঁ তাৰ মানে যেটো নেক্সট টাৰ্ম হেতুৰ পৰা কি হ'ব প্ৰিভিয়াস টাৰ্মটো তাৰ মানে তাৰ আগৰ টাৰ্মটো পদটো সদায় কি কৰিব লাগিব বিয়োগ কৰিব লাগিব আমাৰ ফৰ্মুলা দিছে an = a + n - 1 * d n ৰ জেগাত 301 প্ৰথম পদ 5 + n - 1 * 6 পুট কৰি দিলে সলভ কৰি পেলাই আমাৰ কি পাইছে n = 302 divided by 6 equals to সলভ কৰি 151 divided by 3 কিন্তু কি হ'ব চোৱা n টো এটা ধনাত্মক অখণ্ড সংখ্যা হ'ব লাগিব কিয় গতিকে চোৱা
কি কৰিছে 301 সংখ্যাটো পদক তালিকাখনৰ এটা কি কৈছে পদ নহয় বুলি কৈছে ঠিক আছে পদ হ'বলৈ হ'লে কি হ'ব লাগিব সেইটো n টো কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব তাৰমানে পাৰফেক্টলি এইটো ডিভিজিবল হৈ যাব লাগিছিল কিন্তু হৈ যোৱা নাই থ্যাংক ইউ